আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি সমগ্ৰ অসমৰ লগতে ওদালগুৰি জিলাতো নিত্য ব্যৱহাৰ্য সামগ্ৰী তথা পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি আমি এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে বিজেপি চৰকাৰক আমি সকীয়নি দিব বিচাৰিছোঁ। যদি তেওঁলোকে এনেদৰে ৰাইজৰ পেটত লাথ মৰা কাম কৰি থাকে তেতিয়াহ'লে কিন্তু ৰাইজে এদিন তেওঁলোকক ঘূৰাই নেৰিব। আজি তেওঁলোকে আমাক ভাল দিনৰ সপোন দেখুৱাইছিল, ভাল দিনৰ সপোন দেখুৱাই তেওঁলোকে চৰকাৰৰ ক্ষমতা গাদী দখল কৰিছিল। কিন্তু ভাল দিনৰ সপোন দেখুৱাই সেই বিজেপি চৰকাৰে আজি পদে পদে প্ৰতিদিনে দিনে বস্তুৰ দাম বৃদ্ধি কৰি গৈ আছে, যাৰ ফলত নেকি আমাৰ দুখীয়া মানুহে বজাৰ কৰিব নোৱাৰা অৱস্থা হৈছে, খাব নোৱাৰা অৱস্থা হৈছে। আজি দুখীয়া মানুহে এনেদৰে খালী মোনা হাতত লৈ বজাৰত আহিবলগীয়া হৈছে। যেতিয়া বজাৰত আহে বস্তু যেতিয়া দাম শুনাৰ পিছত তেওঁলোকে এনেকুৱা খালী মোনা লৈ পেলাই ঘৰলৈ উভতি যাবলগীয়া হৈছে। এয়া আছিল নেকি ভাল দিনৰ সপোন? এয়া আছিল নেকি বিজেপিৰ পৰিৱৰ্তনকামী চৰকাৰ? গতিকে আজি আমি এই কাৰ্যসূচীৰ জৰিয়তে বিজেপি চৰকাৰক, BTCৰ যোগান বিভাগক, BTC চৰকাৰক আমি সকীয়নি দিব বিচাৰিছোঁ। যদিহে তেওঁলোকে অনতি পলমে বস্তুৰ দাম হ্ৰাস নকৰে, বস্তু উচিত মূল্যত যদি ৰাইজক নিদিয়ে, তেনেহ'লে আমি কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাইজৰ লগত তীব্ৰ গণতান্ত্ৰিক কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে বাধ্য হ'ম। আৰু তেওঁলোকে যি আমাৰ সুলভ মূল্যৰ দোকান আছে, সেই সুলভ মূল্যৰ দোকানৰ জৰিয়তে আমাৰ খেতিয়ক তথা ৰাইজক উচিত মূল্যত বস্তু দিয়াৰ ব্যৱস্থা কৰক। আৰু যিসকল ক'লা বেপাৰীয়ে যিসমূহ গুদামত বস্তু মজুত কৰি ৰাখিছে, অবৈধভাৱে বস্তু মজুত কৰি ৰাখিছে, সেইসকল ক'লা বেপাৰীক কৰায়ত্ব কৰি উচিত শাস্তি দিয়ক। লগতে ৰাইজক আমাক এটা ভাল দিনৰ সপোন দেখুৱাই যেনেকৈ আহিছিল তেনেকুৱা আমাক এটা ভাল দিন দিয়ক।